মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধিয়ে আছিল যে সঁফুৰা বৃত্তি পৰীক্ষাৰ বাবে আমি বিজ্ঞানৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগিব। তো ছায়েন্সৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। ঠিক আছে, প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিলে two vehicles having masses in a ratio 1:2 are moving with velocities in the ratio 2:1. The ratio of their momentum is, অৰ্থাৎ ইমান অনুপাতৰ ভৰৰ গাড়ী দুখনৰ বেগৰ অনুপাত হ'ল ইমান। গাড়ী দুখনৰ ভৰবেগৰ অনুপাতটো আমাক উলিয়াবলৈ দিছে। যদি আমি ভৰবেগৰ অনুপাতটো উলিয়াই চাওঁ, ইয়াৰ অপশ্যন নাম্বাৰ ইকুৱেশ্যনটোৰ অপশ্যন নাম্বাৰ ডি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, 1 হ'ব শুদ্ধ উত্তৰ, তোমালোকে উলিয়াই চাবা। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 33। দ্য অৰ্বিট অফ এ প্লেনেট ইজ, গ্ৰহ এটাৰ কক্ষপথৰ আকাৰ কেনেকুৱা? গ্ৰহ এটাৰ কক্ষপথৰ আকাৰ তোমালোকে অপশ্যনবিলাক চোৱা। এত আছিলে বৃত্তাকাৰ, বিত আছিলে উপবৃত্তাকাৰ, চিত আছে পাৰাবলীয় আৰু ডিত আছিলে সৰলৰৈখিক। ঠিক আছে, গ্ৰহ এটাৰ কক্ষপথৰ আকাৰ কেনেকুৱা? গ্ৰহ এটাৰ কক্ষপথৰ আকাৰ হৈছে, অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 33 অপশ্যন নম্বৰ বি উপবৃত্তাকাৰ। তোমালোকে যদি ক্লাছ 5, 6, 7 তোমালোকে যদি ক্লাছ 2, 3, 4, 5ত পঢ়ি আছা সঁফুৰা বৃত্তি পৰীক্ষাৰ বাবে, তোমালোকে ধ্ৰুৱজ্যোতি গোস্বামী বুলি ইউটিউবত চাৰ্চ কৰি সেই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। সেই চেনেলটোত তোমালোকৰ ভিডিঅ' আপলোড কৰা আছে। এই চেনেলটো তোমালোকে 6, 7, 8, 9ৰখিনি তোমালোকে পাই যাবা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, 34 নম্বৰ কুৱেশ্যনটো আছিলে যদি আপতিত কোণ সংকট কোণ হয় তেনেহ'লে প্ৰতিফলিত কোণৰ মান কি হ'ব সুধিছে। যদি আপতিত কোণ সংকট কোণ হয় তেতিয়াহ'লে প্ৰতিফলিত কোণৰ মান হ'ব π/2, অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 35। কুৱেশ্যনটো আছিলে দ্য ফ্লিপিং ফ্ৰিকুৱেঞ্চি অফ এ মস্কিটো উইং ইজ উইথিন দ্য ৰেঞ্জ। মহ এটাৰ পাখিৰ কম্পনৰ হাৰ সুধিছে। মহ এটাৰ পাখিৰ কম্পনৰ হাৰ সুধিছে। মহ এটাৰ পাখিৰ কম্পনৰ হাৰ হৈছে 0 to 20 ছেকেণ্ড। ঠিক আছে, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। তোমালোকক যদি PDF-সমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰত বা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত তোমালোকে মেছেজ কৰিবা, আমি PDF-খিনি তোমালোকক দি দিম। কুৱেশ্যন নম্বৰ 36। দ্য ইণ্টাৰনেল ৰিফ্লেকশ্যন ইজ এ ফেনোমেনা হুৱেৰ লাইট ইজ। পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন এনে এটা ঘটনা য'ত আলোক ৰশ্মি তৰলতৰ মাধ্যমেদি প্ৰতিফলিত হয় যদি আপতিত কোণ সংকট কোণতকৈ অধিক হয়। নেক্সট তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 37। কুৱেশ্যনটো আছিল হুইচ অফ দ্য ফলোয়িং ইজ এ কণ্টেক্ট ফ'ৰ্চ। তলত দিয়া কোনটো যোগাযোগ বল সুধিছে। এই অপশ্যনবিলাক তোমালোকে চোৱা। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো, ঘৰ্ষণ বল হৈছে যোগাযোগ বল। কুৱেশ্যন নম্বৰ 38টো চোৱা, ডায়মণ্ড ইজ ইউজড এজ গ্লাছ কাটাৰ বিকজ। হীৰা কটাৰ কাৰণে আইনা ব্যৱহাৰ কৰা হয়। হীৰা কাটিবৰ কাৰণে হীৰা আইনা কটাৰ বাবে ব্যৱহাৰ কৰা হয়। কাৰণটো কি সুধিছে। তো হীৰা আইনা কটাৰ কাৰণে ব্যৱহাৰ কৰা হয়, ইয়াৰ কাৰণটো হৈছে অপশ্যন নম্বৰ চিত হ'ব শুদ্ধ উত্তৰ, কাৰণ হীৰাৰ কাষলতি ধৰাল। নেক্সট তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 39। কুৱেশ্যনটো আছিল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ প্ৰক্ৰিয়টিক অৰ্গেনিজম। তলত উল্লেখ কৰা কোনটো এটা প্ৰকোষকেন্দ্ৰীয় জীৱ। অপশ্যনবিলাক তোমালোকে নিজে চাই ল'বা, কাৰণ অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায়। অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ব বেক্টেৰিয়া। নেক্সট কুৱেশ্যন চোৱা, 40 নম্বৰ কুৱেশ্যনটো, ছেপাৰেশ্যন অফ দ্য গ্ৰেইনছ ফ্ৰম দ্য ষ্টাফ ইজ কল্ড। বীজৰ পৰা শস্যৰ পৃথকীকৰণ প্ৰক্ৰিয়া কি বুলি কোৱা হয়? নিশ্চয় সকলোৱে জানাই, বীজৰ পৰা শস্যৰ পৃথকীকৰণ প্ৰক্ৰিয়া কি বুলি কোৱা হয়? মৰণা মৰা বুলি কোৱা হয়। যেনে ধৰা তোমালোকে ধান খেতি কৰা নিশ্চয় দেখিছা বা বহুতে খেতি কৰা ধানৰ, অৰ্থাৎ মা দেউতাই তোমালোকৰ খেতি কৰে বা ককা আইতাই। গতিকে ধানখিনি যেতিয়া আমি কাটি আনি অনাৰ পিছত কি কৰোঁ, আমি ধানৰ পৰা আমি যিখিনি ধানৰ বীজ থাকে সেইখিনি কি কৰোঁ, পৃথক কৰোঁ, যিটো কি বুলি কোৱা হয়? মৰণা মৰা বুলি কোৱা হয়। আজিকালি মেচিনৰ সহায়তো পৃথক কৰা হয়। ঠিক আছে, তোমালোকে অপশ্যনবিলাক ভালদৰে পঢ়ি ল'বা, পঢ়ি তোমালোকে আনচাৰখিনি কৰিবা। আৰু লগতে তোমালোকে কিমান ক্লাছত পঢ়ি আছা কমেণ্ট ছেকশ্যনত জনাবাচোন। ঠিক আছে, তেতিয়াহে আমি সেই ক্লাছটোৰ ওপৰত ভিডিঅ' আপলোড কৰিব পাৰিম। যিটো ক্লাছৰ ষ্টুডেণ্ট বেছি আছে তোমালোকৰ বাবে আমি বেছিকৈ ভিডিঅ' আপলোড কৰিম। কুৱেশ্যন নম্বৰ 41। হুইচ ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হাৰ্ভেষ্ট ছিজন। তলত উল্লেখ কৰা কোনটো উৎসৱ শস্য সংগ্ৰহ সময়ৰ লগত জড়িত। শস্য সংগ্ৰহ সময়ৰ লগত জড়িত কোনটো উৎসৱ সুধিছে। কুৱেশ্যন নম্বৰ 41ৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, পংগাল উৎসৱ। পংগাল উৎসৱ শস্য সংগ্ৰহ সময়ৰ লগত জড়িত উৎসৱ। কুৱেশ্যন নম্বৰ 42। গংগা একশ্যন প্লান টু ছেভ দ্য ৰিভাৰ ৱাজ লঞ্চ ইন। গংগা নদী বচোৱা কাৰ্যকৰী পৰিকল্পনা কোন চনত প্ৰৱৰ্তন কৰা হয়? তাই গংগা নদী বচোৱা কাৰ্যকৰী পৰিকল্পনা
প্ৰৱৰ্তন কৰা হৈছিলে 1986 চনত অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ 1986 কুৱেশ্যন নম্বৰ 43 টো চোৱা তোমালোকে ভালদৰে কুৱেশ্যনটো আছিল ষ্ট্ৰেপ্টমাইচিন ইজ এ নন এণ্টিবায়টিক্স হুইচ ইজ মেড ফ্ৰম ষ্ট্ৰেপ্টমাইচিন এণ্টিবায়টিক তলৰ কোনটো জীৱৰ পৰা প্ৰস্তুত কৰা হয় সুধিছে ষ্ট্ৰেপ্টমাইচিন যিটো এণ্টিবায়টিক আছে এই ষ্ট্ৰেপ্টমাইচিন এণ্টিবায়টিকটো বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা হয় অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন চোৱা ৰেড ডাটা বুক কণ্টেইনছ এ ৰেকৰ্ড অফ কুৱেশ্যন নম্বৰ 44ৰ অপশ্যনবিলাক তোমালোকে ভালদৰে চোৱাচোন কুৱেশ্যনটো কি দিছে অসমীয়াত চোৱা ৰেড ডাটা বুকত তলৰ কোনবোৰ তথ্য সংগ্ৰহিত হয় সুধিছে ৰেড ডাটা বুকত কোনবোৰ তথ্য সংগ্ৰহিত কৰা হয় ৰেড ডাটা বুকত বিপদাপন্ন যিবিলাক প্ৰাণী আছে ইয়াৰ তথ্য সংগ্ৰহিত কৰা হয় নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 45 2,4-D is a chemical substance which is used by farmer as a 2,4-D ৰাসায়নিক পদাৰ্থবিধ খেতিয়কসকলে তলত উল্লেখিত কোনটো কাৰণত ব্যৱহাৰ কৰে সুধিছে কুৱেশ্যন নম্বৰ 45ৰ অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ অপতৃণ নিৰণীকৰণৰ বাবে অৰ্থাৎ অপতৃণ নিৰণীকৰণ কোনবিলাক যেনেদৰে আমি ধান খেতি কৰিলোঁ ধান খেতি কৰাৰ সময়ত কি হয় আমি ধান খেতিত আমি বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰোঁ জৈৱিক সাৰ ৰাসায়নিক সাৰ গতিকে সেই ধান খেতি কৰোঁতে ধানৰ লগত আন কিছুমান অলাগতিয়াল উদ্ভিদো তাত গজে সেইবোৰক কোৱা হয় অপতৃণ বুলি সেইবিলাক কি কৰা হয় কৃষকসকলে নিজে উভালি পেলাই বা অপতৃণ নিৰণীকৰণ বস্তুবিলাক ব্যৱহাৰ কৰে যাতে খেতিখিনি ভাল হয় কাৰণ খেতিত দিয়া খেতিখিনি এই অলাগতিয়াল উদ্ভিদবোৰে কি কৰে সাৰ পানীখিনি শুহি লয় কুৱেশ্যন নম্বৰ 46 চাম প্লাষ্টিকছ কণ্টেইনছ গ্ৰীণ পিগমেণ্টছ হুইচ আৰ ন'ন এজ কিছুমান প্লাষ্টিক থকা সেউজীয়া ৰঞ্জক পদাৰ্থবিলাক তলৰ উল্লেখিত কোনটো নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 46ৰ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ ক্লৰ'ফিল নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 47 টো চোৱা কুৱেশ্যনটো আছিল হুইচ ইজ ফলোয়িং এজ এ খাৰিফ ক্ৰপ তলত দিয়াবোৰৰ কোনটো খাৰিফ শস্য সুধিছে তোমালোকে মই আগতে ভিডিঅ' আপলোড কৰিছিলোঁ খাৰিফ শস্য আৰু ৰবি শস্য ৰিলেটেড গতিকে ইয়াতে আমাক খাৰিফ শস্য কোনটো সুধিছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ সয়াবিন হৈছে খাৰিফ শস্য খাৰিফ শস্য আৰু ৰবি শস্য ৰিলেটেড ভিডিঅ'সমূহ তোমালোকে আমাৰ যিটো অফিচিয়েল চেনেল আছে ধ্ৰুৱ গোস্বামী এডুকেশ্যন তাতো তোমালোকে পাবা তোমালোকে যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰা কুৱেশ্যন নম্বৰ 48 টো চোৱা হুইচ অফ দ্য ফলোয়িং মাইক্ৰ' অৰ্গেনিজম হেল্পছ ইন ফৰ্মেশ্যন অফ কাৰ্ড ফ্ৰম মিল্ক গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাৰ তলত কোনটো অনুজীৱই সহায় কৰে গাখীৰ কেইদিনমান থৈ দিলে কি হয় 2-3 দিন থৈ দিলে কি হয় গাখীৰখিনি দৈলৈ পৰিৱৰ্তন হয় কোনটো অনুজীৱই গাখীৰখিনি দৈলৈ পৰিৱৰ্তন হোৱাত সহায় কৰে আমাক সুধিছে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ লেক্ট'বেচিলাছ অনুজীৱই গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাত সহায় কৰে কুৱেশ্যন নম্বৰ 49 দ্য কেৰিয়াৰ অফ ডেংগু ভাইৰাছ ইজ ডেংগু ভাইৰাছৰ বাহক হ'ল ডেংগু ভাইৰাছৰ নাম ডেংগুৰ তোমালোকে নিশ্চয় শুনা পাইছা ডেংগু ভাইৰাছৰ বাহক কি হয় সুধিছে ডেংগু ভাইৰাছৰ বাহক হৈছে এডিছ অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ ঠিক আছে মনত ৰাখিবা তোমালোকে এডিছ হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 50 চোৱা হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ চিম্বিয়টিক ৰিলেশ্যনশ্বিপ তলত কোনটো সহজীৱী সম্পৰ্কৰ এটা উদাহৰণ সুধিছে সহজীৱী সম্পৰ্কৰ কোনটো উদাহৰণ আমাক সুধিছে কুৱেশ্যন নম্বৰ 50ৰ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ ৰাইজ'বিয়াম আৰু মাহজাতীয় উদ্ভিদ হৈছে সহজীৱী সম্পৰ্কৰ উদাহৰণ কুৱেশ্যন নম্বৰ 51 হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা তোমালোক মই কৈ নিদিওঁ ঠিক আছে নোৱাৰিলে কমেণ্ট কৰিবা কমেণ্ট ছেকশ্যনত মই তোমালোকৰ আনচাৰটো দি দিম নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 52 দ্য চেল ডেট ৰিচিভছ এণ্ড ট্ৰান্সফাৰ মেছেজ ফ্ৰম ওৱান প্লেচ টু এনাডাৰ প্লেচ অফ আৱাৰ বডি ইজ যি কোষে বাৰ্তা গ্ৰহণ কৰে আৰু শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ বাৰ্তা পৰিবহণ কৰে এইটো কোষক কি কোষ বুলি কোৱা হয় সুধিছে কুৱেশ্যন নম্বৰ 52ৰ কাৰেক্ট আনচাৰ অপশ্যন এইটো হ'ব এইটো কোষক কি বুলি কোৱা হয় স্নায়ুকোষে কি কৰে বাৰ্তা গ্ৰহণ কৰে আৰু শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ বাৰ্তাটো পৰিবহণ কৰে ঠিক আছে নেক্সট কুৱেশ্যন চোৱা 53 নম্বৰ ইন ফাৰ্টিলাইজেশ্যন অকাৰ্ছ আউটছাইড দ্য ফিমেল বডি ইন লেবৰেটৰী কণ্ডিশ্যন ইট ইজ ন'ন এজ যদি নিষেচন স্ত্ৰী দেহৰ বাহিৰৰ পৰীক্ষাগাৰত কৰা হয় তাক কি বুলি কোৱা হয় তাক কোৱা হয় IVF বুলি IVFৰ নাম তোমালোকে নিশ্চয় বহুতেই শুনাবলৈ পাইছা ঠিক আছে তোমালোকে যদি ডিটেইলছত জানিব বিচৰা তোমালোকে কমেণ্ট কৰিবা কাৰণ ইয়াৰ ৰিলেটেড প্ৰায় কুৱেশ্যন পৰীক্ষাবিলাকত আজিকালি আহি থাকে কাৰণ এইটো হৈছে আজিকালি কমন প্ৰব্লেম কুৱেশ্যন নম্বৰ 54 দ্য ৰেচিপ্ৰকেল অফ এ নিগেটিভ ৰেচনেল নাম্বাৰ এটা ধনাত্মক পৰিমেয় সংখ্যাৰ প্ৰতিক্ৰম কুৱেশ্যন নম্বৰ 54ৰ কাৰেক্ট আনচাৰ কি হ'ব তোমালোকে কোৱাচোন এইখিনি মেথমেটিক্সৰ কুৱেশ্যন এইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম যদি তোমালোকে কমেণ্ট কৰা যে তোমালোক ভিডিঅ'সমূহ তোমালোকে চাই ভাল পোৱা
তোমালোকে কমেণ্ট কৰিবা, কমেণ্ট কৰিলে আমি মেথমেটিক্সৰ কুৱেশ্যনখিনি অহাকালি আপলোড কৰি দিবলৈ চেষ্টা কৰিম। নেক্সট আন কেইটামান কুৱেশ্যন চোৱা। জেনেৰেল ছায়েন্সৰ পেড হ'ল PET, পেড হ'ল, পেড কি হয় সুধিছে। কুৱেশ্যন নম্বৰ 84ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ A, পলিয়েষ্টাৰ হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 85, তলৰ কোনটো ধাতু নহয়, হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেটেল। ধাতু কোনটো নহয় সুধিছে, ধাতু নহয় ছালফাৰ হ'ব শুদ্ধ উত্তৰ অপশ্যন B। কুৱেশ্যন নম্বৰ 86, হুইচ মেটেল ইজ প্ৰেজেণ্ট ইন হিমগ্ল'বিন। হিমগ্ল'বিনত থকা ধাতু কোনটো? হিমগ্ল'বিনত থকা ধাতু হৈছে লো অৰ্থাৎ আইৰণ, অপশ্যন B হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা, 87 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটো আছিলে coal is processed in industries to get some useful products, which of the following is not obtained from coal। কাৰখানাত কয়লাৰ শোধন কৰি প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা হয়, তলৰ কোনটো কয়লাৰ পৰা পোৱা নাযায় সুধিছে। কুৱেশ্যন নম্বৰ 87ৰ অপশ্যন D হ'ব কাৰেক্ট আনচাৰ। CNG আমি কয়লাৰ পৰা নাপাওঁ। বাকী ইয়াতে থকা কক, কয়ল গেছ, কয়ল তাঁৰ এইবোৰ আমি ক'ৰ পৰা পাওঁ? কয়লাৰ পৰা পাওঁ। কুৱেশ্যন নম্বৰ 88, মেগনেছিয়াম ৰিবন অন বাৰ্ণিং ইন এয়াৰ প্ৰডিউচেছ। মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতি দহন কৰিলে কি উৎপন্ন হয়? মেগনেছিয়াম ফিটা যদি আমি বায়ুৰ উপস্থিতি দহন কৰোঁ তেতিয়াহ'লে MgO, হিট এণ্ড লাইট উৎপন্ন হয়। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 89টো। কুৱেশ্যনটো আছিলে হুইচ অফ দ্য ফলোয়িং উইল ৰিচ দ্য আৰ্থ ইন গ্ৰেটাৰ এমাউণ্টছ ইফ দ্য এমাউণ্ট অফ ক্লৰ'ফ্ল'ৰ'কাৰ্বন ৰিলিজ ইনটু এয়াৰ ইনক্ৰিজেছ। বায়ু স্তৰত ক্লৰ'ফ্ল'ৰ'কাৰ্বনৰ নিৰ্গমন বাঢ়িলে তলৰ কোনটো পৃথিৱী পৃষ্ঠত বেছিকৈ পোৱা যাব? কুৱেশ্যন নম্বৰ 89ৰ অপশ্যন D টো হ'ব কাৰেক্ট আনচাৰ, UV ৰেইজ। অৰ্থাৎ UV ৰেইজ মানে হৈছে ফুল ফৰ্মটো হৈছে UVৰ আল্ট্ৰা ভায়লেট ৰেইজ, UV ৰশ্মি। কুৱেশ্যন নম্বৰ 90 চোৱা, মেটেল জেনেৰেলি আৰ ছলিডছ, হুইচ অফ দ্য ফলোয়িং মেটেল ইজ ইন দ্য লিকুইড ষ্টেট এট ৰুম টেম্পাৰেচাৰ। ধাতুসমূহ সাধাৰণতে গোটা পদাৰ্থ, তলৰ কোনটো ধাতু সাধাৰণ অৱস্থাত জুলীয়া অৱস্থাত থাকিব আমাক সুধিছে। কুৱেশ্যন নম্বৰ 90ৰ কাৰেক্ট আনচাৰ অপশ্যন A টো হ'ব মাৰ্কিউৰি। মাৰ্কিউৰি ধাতু সাধাৰণ অৱস্থাত জুলীয়া অৱস্থাত থাকিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা কমেণ্ট কৰি জনাবা। লগতে তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো জনাবাচোন, কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা। তোমালোকে কমেণ্ট কৰিলে আমাৰো ভাল লাগে বা আমি গম পাওঁ তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'বিলাক চাই আছা।